গাইছ আজি মানে আমি বৰষুণ পৰাৰ কাৰণে আৰু আমি ওচৰতে খানাটো খাব আহিলোঁ আৰু আমি আহিছোঁ আজি বৰষুণতে খানাটো খাই যাওঁ বুলি ভাবিলোঁ। সেই আহিলোঁ পূৰা ঠাণ্ডাময় পৰিৱেশ, মানুহ দুনুহ কোনোৱেই নাই হ'বলা, খালি পূজাৰীকেইটা আছে চাগে। আৰু এয়া চাওক আমি আহিবলৈ এইকেইটা কচুপাত লৈ একদম আহিছে, কচুপাত লৈ আহিব লগা হৈ গৈছে আৰু আমি আহি উপস্থিত হৈছোঁ যিখন গাঁৱত, সেইখন গাঁও অঁ সেইখনতে যি আছে আমাৰ বসুন্ধৰী মা থান। হয়, তাতে আমি এভাগ সেৱা ল'ম বুলি আহিলোঁ। সেৱা লৈ বোলো আমি তিনিজনে কি ক'ম আৰু খানা এটা সৰুকৈ আয়োজন এটা কৰিলোঁ। নিৰামিষ খামহে কিন্তু মাংস সৈতে খাম। নিৰামিষ খানা কিন্তু মাংস সৈতে খানা। হয় হয়, এতিয়া আমি পাই গ'লোঁ। আপোনালোকে বসুন্ধৰী দেখিছে নাই নাজানো, আপোনালোকক দেখুৱাইছোঁ বসুন্ধৰী বস্তুটো কি হয়, দেখুৱাইছোঁ ৰ'ব। এয়াই হৈছে আমাৰ ওচৰতে থকা বসুন্ধৰী থান, বিশ্ববিখ্যাত নহ'লেও আমাৰ নগাঁও বিখ্যাত বসুন্ধৰী থান। আপোনালোকে টাইম পালে এবাৰ আহিব। গাইজ আমি মানে মন্দিৰ কিভাগত সোমোৱা নাই, কাৰণ প্ৰতিটো মন্দিৰত সোমালে প্ৰতিটোতে পইচা দিব লাগিব, আৰু বিশেষকৈ আমি পইচা আনাই নাই, সেইকাৰণে প্ৰতিটো মন্দিৰত আমি নোসোমাওঁ। আৰু মানে মেইন মন্দিৰতে সোমাম, তাতে 2 টকা দি সেৱা কৰিম, কাৰণ ভগৱানে পইচা নিবিচাৰে নহয়, হয় নহয়? সেইকাৰণে আমি মানে এতিয়া ওপৰলৈ যাম। গাইজ কি আছে দেখুৱাই আছোঁ আপোনালোকৰ ওপৰত। তলত একোৱেই নাই, ওপৰতহে আছে চব। গাইজ গাইজ এইটো হৈছে মেইন মন্দিৰটো, আৰু এয়া হৈছে গণেশ মন্দিৰ, এয়া মা দুৰ্গা মন্দিৰ, আৰু এইফালে হৈছে এইটো শিৱ পিতা মন্দিৰ। ধুনীয়া ৰাস্তা আছে, সেইফালে গৈ থাকিব পাৰে। আৰু এটা ওপৰত মন্দিৰ আছে, ইয়াত গাৰ্লফ্ৰেণ্ড লৈ আহি আপোনালোকে খুব ইনজয় কৰিব পাৰে। ইয়াত দেখিছেনে ধুনীয়া ধুনীয়া প্লেচ আছে, ইয়াতে বহি ফটো শ্বুট কৰিব পাৰিব। গাইজ আমি এতিয়া জংঘলত আহি আছোঁ কলপাত কাটিবৰ খানাৰ কাৰণে, চিকাৰৰ কাৰণে নহয়, খানাৰ কাৰণে। দেখিছে ডিছপাত ননাৰ কাৰণে আমাৰ অৱস্থা কি হৈছে। এখন কলপাত কাটি আনিছোঁ, তাকো কলগছ দুডাল মান ঢুকিয়ে নাপাওঁ। দে কাট সেয়া দেখিছেনে কিমান ডাঙৰ ডাঙৰ কলগছৰ পৰা আমি কলপাত কাটি আছোঁ। চাওক বেয়া অৱস্থা কেনেকুৱা আছে, এইডাল আছে ওপৰত, কিন্তু ঢুকিয়ে নাপাম। গাইজ আৰু এইখন যিহে কলপাত চিলি ফাট, কাটিম কেনেকৈ? দুখন আছে আৰু এখন মাহ প্ৰসাদ বিতৰণ কৰি আছে। ব'লক ছাৰ, ক'তে ছাৰ মেঘালয় চেঘালয় হ'ব চাগে। ক'ত যায় আপুনি? ইয়াত কোন এইটো ক'ত আছে মানে? যাম দিয়ক এসময়ত আমি চাকৰি তাকৰি পালে। আচ্ছা সেই মালটো মজা লাগে আকৌ দেখি। জিনামণি মই চিনি পাওঁতো, এই তহঁতৰ হেৰি পিয়ন নহয়। অঁ এটা পৰিলে তই গোটেই সোপাই লৈ গ'লি, সেই গৰুটো দে কলটো নিদিবি আকৌ চালা। দেখিছেনে গাইছ, এই চাওক আমি সিহঁতক বস্তু দিছোঁ খাবলৈ, জীৱ জন্তুকেইটাক দান কৰা পাৰ ন এইবিলাক। হাই এই তুমি বোলে 10,000 টকীয়া এইবিলাক পুলিবিলাক খাই তোমালোকে ধ্বংস কৰি দিছিলা। অমিত বৃক্ষ এতিয়া কলকে খোৱা দিয়া। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি বসুন্ধৰী মা থানলৈ আহিছিলোঁ। আমি সেৱা কৰি প্ৰসাদ খাই আহি পাইছোঁ, আৰু এতিয়া আমাৰ খানাৰ যোজা চলিছে। এয়া দেখিবলৈ পাইছে আপোনালোকৰ ইউটিউব চেনেলৰ মালিক মানসজ্যোতি নাথৰে, তেওঁ নহৰু গুচাইছে, আৰু মানসৰ ভাইক মনোজে টুপিটো উল্টাকৈ পিন্ধি তেওঁ মোচন দিছে। আৰু এইটো দেখিছে ছাগলী, বাকী এই আমাৰ খানাৰ কাৰণে মনোজ দাদাই জুই ধৰিলে, আৰু ইয়াত আপুনি দেখিব পাৰিছে আলু, পিঁয়াজ, নহৰু কুটি থৈ দিছে। মানস দাদাই বনাব, মানস দাদাই মাংস এই আমাৰ মাংস ভাজি আছে। ইউটিউবৰ মালিক মানসজ্যোতি নাথ। ভাতটো ইতিমধ্যে হৈ গৈছে, এটা আহিছে মাংসটো হ'লে আৰু খাম আৰু। এই মাংসত মছলা দি দিছে, জলকীয়া কালাৰটো ধুনীয়া আহিছে। জলকীয়া আৰু কি দিছোঁ? জলকীয়া, নিমখ, হালধি আৰু জিৰা। চাওক গাইছ আমাৰ ফালে এনেকৈ বনাওঁ, আপোনালোকৰ ফালে কেনেকৈ বনাই জনাব। যি পিচ বনাই আছোঁ দেখিছে নহয়। এই লিভাৰ পিচ মোৰ হয়, এক্সট্ৰাকৈ অনা গৈছে মোৰ কাৰণে। কি দেখিছোঁ হাৰ্ট উইথ লিভাৰ এই দুইজনে বনাই আছে। মানসৰ ককাই মোৰ দাদা ক'ত বস্তুটো কেনেকুৱা লাগিব খাই কওকচোন। একদম মজা লাগিব, মজা লাগিব, মজা লাগিব নে? বেয়া উতলি আছেচোন বাপৰে। আলুটো ভাঙি দিয়ক, আজি উতল আহিছে, খাই কিন্তু আজি টেষ্টি লাগিব এখন। এই মাংস পিছ ওপৰত উলিয়াই দেখুৱাই দিয়কচোন ৰাইজক। এই দিয়ক হৈ গ'ল, দিয়ক খাওঁৱে আৰু ই জুইডাল বহাই দিয়ক। এয়া ইহঁতে খালে, মই খোৱাই নাই। এয়া পূৰা খোৱাত ব্যস্ত হৈ গ'ল, ইহঁতে একদম বঢ়িয়াকৈ খাইছে। খোৱা কেনে লাগিছে মাংস, কেনেকুৱা লাগিছে তোমালোকে? সেইটো আৰে বনাইছে কোনে? এই বতৰ গেলা ডাৱৰীয়াত বনাইছে কোনে? এয়া গাইছ মই হাত দিয়া নাই, ইহঁতক মানে খাব দিছোঁ। গ্ৰেভিটো কেনেকুৱা আছে জনাব দিছে নহয়, দেখিয়ে খাওঁ লাগি গৈছে চাগে আপোনালোকে। চাওক গাইছ দেখিছে নহয় কেনেকুৱা বনাইছোঁ চাগে আমাৰ খানা আজি চাওক।
আৰু গাইজ আমি খাই বৈ লৈ এতিয়া ঘৰা ঘূৰি আহি আছোঁ। এতিয়া আপোনাৰ 5টামান বাজিলে, ভাটিবেলা 5টা হৈ গ'ল। আৰু ইহঁত দুটাই ইয়াৰ পাছফালে আহি আছে, দুইটা উৰি আহিছে আৰু এয়া আহি আছে। আৰু আজি ভিডিঅ'টো ইমানে আছিলে, যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ